নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। আজি মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে বিধায়কলৈ এপ্লিকেশ্যন দিব পাৰিব আৰ্থিক সাহায্য বিচাৰি পেলাই। ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম আপোনালোকে কেনেকৈ নিজে লিখিব পাৰিব আৰ্থিক সাহায্য বিচাৰি পেলাই আবেদন। যদিও আপোনাৰ ঘৰত যদি ৰোগী আছে, আপুনি যদি আৰ্থিক সাহায্য বিচাৰি যদি আবেদন এখন দিম বুলি ভাবি আছে, এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই যাওক। মই আপোনালোকক দেখুৱাই গৈ আছোঁ কেনেকৈ আপোনালোকে আৰ্থিক সাহায্য বিচাৰি আবেদন জনাব পাৰিব। ভিডিঅ'টো আগলৈ যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, অসম টেক চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে এখন ফ্ৰেছ পাত এটা লৈ ল'ব। ফ্ৰেছ পাত এটা লৈ পেলাই আপোনালোকে ওপৰত দেখিব পাইছে প্ৰতি মাননীয় তেজপুৰ সমষ্টিৰ বিধায়ক মহোদয় সমীপেশু। আপোনাৰ নিজৰ বিধায়কজনৰ সমষ্টিটোৰ নাম দি পেলাই আপোনালোকে বিধায়কৰ নামলৈ লিখিব। বিষয় আৰ্থিক সাহায্য বিচাৰি আবেদন। এইটো খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে বিষয়টোত আপোনালোকে আৰ্থিক সাহায্য বিচাৰি আবেদন বুলি লিখিব। তাৰপিছত লিখাৰ পিছত আপোনালোকে তাৰিখটো দি দিব, যিটো তাৰিখত আপোনালোকে বিধায়কৰ হাতত জমা দিব সেই তাৰিখটো ইয়াত দি দিব। তাৰপিছত মহোদয় লিখাৰ পিছত সন্মানপূৰ্বক বিনীত নিবেদন। এই যে মই 4 বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ মই বৃক্ক ৰোগত দিছোঁ, আপোনালোকৰ যিটো ৰোগ হয় আপোনালোকে সেই ৰোগটো আপোনালোকে ইয়াত দি দিব। বৃক্ক ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰি আহিছোঁ। সদায় ঔষধ খাই জীয়াই থাকিব লগা হৈছে, কিন্তু আৰ্থিক অনাটনৰ বাবে সদায় ঔষধ খোৱাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। সেয়েহে দয়া কৰি কিছু আৰ্থিক সাহায্য কৰাৰ ব্যৱস্থা কৰি দিয়ে যেন। এই দয়ালু মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা। এইখিনিলৈকে লিখাৰ পিছত তলত আপোনালোকে ইতি আপোনাৰ বিশ্বাসী, তাৰপিছত আপোনাৰ নামটো দি দিব, সম্পূৰ্ণ নামটো, তাৰপিছত আপোনাৰ গাঁওখনৰ নামটো দি দিব, ভিলেজৰ নাম, তাৰপিছত ডাকঘৰৰ আপোনাৰ দি দিব, তাৰপিছত পিন নম্বৰ, তাৰপিছত ফোন নম্বৰ। দিয়াৰ পিছত এনেকৈ আপোনালোকে আপোনাৰ নিজৰ বিধায়কলৈ আপোনালোকে এপ্লিকেশ্যন জনাব পাৰিব আৰ্থিক সাহায্য বিচাৰি। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিয়ক, আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ কাৰণে।